ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেল MAM লাৰ্ণিং ফৰ ইউলৈ স্বাগতম জনাইছোঁ। গতিকে পলম নকৰি আহা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 10ৰ বিজ্ঞানৰ 6 নং অধ্যায় জীৱন প্ৰক্ৰিয়া। এই জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোৰ কিছুমান MCQ প্ৰশ্ন আজি আমি আলোচনা কৰিম। জীৱন প্ৰক্ৰিয়া অৰ্থাৎ জীৱন প্ৰক্ৰিয়ানো মানে কি? যে জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক আমাৰ একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ জীৱ এটাই যদি জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য আমাৰ অপৰিহাৰ্য লাগিবই সেই কাৰ্যসমূহকেই আমাৰ জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। সেই জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোৰ কিছুমান MCQ আজি আমি আলোচনা কৰিম। কুৱেশ্যন 1ত দিলে তলৰ কোনটো প্ৰটিন বিশ্লেষী উৎসেচক নহয়? এতিয়া আমাৰ উৎসেচক মানে কি? যে যি দ্ৰব্যসমূহে আমাৰ কি কৰে, আমাৰ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰি বিক্ৰিয়াত সহায় কৰে কিন্তু নিজে অপৰিৱৰ্তিত হৈ থাকে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াত আমাৰ অংশগ্ৰহণ কৰিব আৰু বিক্ৰিয়াটোত সহায় কৰিব, গতিবেগ আমাৰ বৃদ্ধি কৰিব, কিন্তু কি হৈ থাকিব? নিজে অপৰিৱৰ্তিত হৈ থাকিব বা নিজৰ কোনো পৰিৱৰ্তন নহয়। তেনেবোৰ জৈৱ দ্ৰব্যক আমি উৎসেচক বা এনজাইম বুলি কওঁ। এতিয়া ইয়াত আমাক ক'লে যে তলৰ কোনটো আমাৰ প্ৰটিন বিশ্লেষী উৎসেচক নহয়? অপশ্যন এ দিলে আমাৰ পেপচিন, বি ট্ৰিপচিন, চি লাইপেজ, ডি ওপৰৰ আটাইবোৰ। ইয়াত আমাৰ কোনটো আমাৰ প্ৰটিন বিশ্লেষী উৎসেচক নহয় সেইটো আমাক চিনাক্ত কৰিব দিছে। ইয়াত আমাৰ শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন চি হ'ব আমাৰ শুদ্ধ এনচাৰ, লাইপেজ। পেপচিন ট্ৰিপচিন এই দুটা আমাৰ কি হয়? প্ৰটিন বিশ্লেষী আমাৰ উৎসেচক হয়। গতিকে ইয়াত আমাৰ প্ৰটিন বিশ্লেষী উৎসেচক লাইপেজ নহয়। কুৱেশ্যন 2, অগ্নাশয়ত থকা প্ৰটিন বিশ্লেষী উৎসেচক হ'ল অপশ্যন এ দিলে পেপচিন, বি ট্ৰিপচিন, চি এমাইলেজ, ডি লাইপেজ। অৰ্থাৎ আমাৰ অগ্নাশয় যি গ্ৰন্থি আছে সেই অগ্নাশয় গ্ৰন্থিত প্ৰটিন বিশ্লেষী এবিধ উৎসেচক থাকে। সেই উৎসেচকটোৰ নাম কি? ইয়াৰ নাম কি হ'ব আমাৰ? ইয়াত ট্ৰিপচিন। গতিকে অপশ্যন বি হ'ব আমাৰ শুদ্ধ এনচাৰ, ট্ৰিপচিন, আৰু ইয়াত হ'ব আমাৰ চি লাইপেজ। কুৱেশ্যন 3, অগ্নাশয়ত থকা চৰ্বি বিশ্লেষী উৎসেচক হ'ল অপশ্যন এ দিলে পেপচিন, বি দিলে ট্ৰিপচিন, চি এমাইলেজ, ডি লাইপেজ। আগৰ প্ৰশ্নটোত আছিলে আমাৰ অগ্নাশয়ত থকা প্ৰটিন বিশ্লেষী উৎসেচক। এতিয়া সুধিলে আমাৰ যে অগ্নাশয়ত থকা চৰ্বি বিশ্লেষী উৎসেচক। অৰ্থাৎ অগ্নাশয় গ্ৰন্থিটোত আমাৰ চৰ্বি আৰু প্ৰটিন বিশ্লেষী উৎসেচক থাকে। প্ৰটিন বিশ্লেষী উৎসেচকটোৰ নাম আছিলে আমাৰ ট্ৰিপচিন আৰু চৰ্বি বিশ্লেষী উৎসেচকটোৰ নাম হ'ল আমাৰ লাইপেজ। গতিকে ইয়াত শুদ্ধ এনচাৰ হ'ব আমাৰ অপশ্যন ডি হ'ব আমাৰ শুদ্ধ এনচাৰ, লাইপেজ। অপশ্যন এ দিলে আমাৰ তলৰ কোনটো প্ৰটিন বিশ্লেষী উৎসেচক নহয় হ'লে আমাৰ ইয়াত লাইপেজ নহয়, কাৰণ লাইপেজ আমাৰ চৰ্বি বিশ্লেষী উৎসেচক হয়। অপশ্যন 2 দিলে আমাৰ প্ৰটিন বিশ্লেষী উৎসেচকটো আমাৰ চিনাক্ত কৰিব লাগে। ট্ৰিপচিন হ'ল আমাৰ অগ্নাশয় গ্ৰন্থিত থকা আমাৰ প্ৰটিন বিশ্লেষী উৎসেচক, আৰু কুৱেশ্যন 3ৰ এনচাৰ হ'ব লাইপেজ, কাৰণ লাইপেজ হ'ল আমাৰ অগ্নাশয় গ্ৰন্থিত থকা চৰ্বি বিশ্লেষী উৎসেচক। কুৱেশ্যন 4ত দিলে যে পাকস্থলীৰ পৰা অহা খাদ্য অপশ্যন এ দিলে আম্লিক, বি ক্ষাৰকীয়, চি প্ৰশমিত, ডি এটাও নহয়। যে আমি খাদ্যবস্তু যেতিয়া গ্ৰহণ কৰোঁ, আমি মুখেৰে খাদ্যবস্তুসমূহ খাওঁ, তাত চুবাওঁ, ইয়াৰ পিছত গ্ৰাহনলীয়েদি আমাৰ পাকস্থলীত খাদ্যবস্তুসমূহ আমাৰ প্ৰৱেশ কৰে। আমাৰ খাদ্যনলীৰ পাকস্থলীত আমাৰ HCl বা হাইড্ৰক্লৰিক এচিড
আছে যিসমূহক আমাৰ পাচক ৰস বুলিও কোৱা হয়। সেই পাচক ৰস নিঃসৰণ কৰাৰ বাবে তাত হাইড্ৰক্লৰিক এচিড আছে। সেই এচিড থকাৰ বাবে খাদ্যখিনি আমাৰ কি হয়, আম্লিক হৈ যায় বা এচিডিক হৈ যায়। গতিকে আমাৰ ইয়াত শুদ্ধ এনচাৰ হ'ব আমাৰ অপশ্যন এ হ'ব শুদ্ধ এনচাৰ, আম্লিক। কাৰণ পাকস্থলীত আমাৰ কি থাকে, হাইড্ৰক্লৰিক এচিড থাকে। কুৱেশ্যন 5, পাচন নলীৰ কোনটো অংশত খাদ্য সম্পূৰ্ণ সৰল অৱস্থালৈ যায়? এতিয়া পাচন মানে কি, যে খাদ্যসমূহক আমাৰ জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা যিটো প্ৰক্ৰিয়া আছিলে, সেই প্ৰক্ৰিয়াটো আছিলে আমাৰ পাচন প্ৰক্ৰিয়া। পাচন প্ৰক্ৰিয়াৰ কিছুমান আমাৰ নলী আছিলে বা এলিমেণ্টেৰী কেনেল বুলিও যিসমূহক কোৱা হয়। তেনে নলীসমূহৰ ভিতৰত আমাৰ প্ৰথম আছিলে মুখ গহ্বৰ, গ্ৰাহনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ আৰু পায়ু। এই ছটা আমাৰ পাচক নলী আছিলে। তাৰ ভিতৰত আমাক ইয়াত সুধিলে যে পাচন নলীৰ কোনটো অংশত খাদ্যসমূহ আমাৰ জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ যায়? অপশ্যন এ দিলে পাকস্থলী, বি মুখ গহ্বৰ, চি বৃহদান্ত্ৰ, ডি ক্ষুদ্ৰান্ত। ইয়াত আমাৰ শুদ্ধ এনচাৰটো হ'ব আমাৰ ক্ষুদ্ৰান্ত। কাৰণ ক্ষুদ্ৰান্তত আমাৰ খাদ্যবস্তুসমূহ জটিল প্ৰক্ৰিয়াৰ পৰা সৰল অৱস্থালৈ পৰিৱৰ্তন হৈ যায়। কুৱেশ্যন 6, মানুহৰ বৃক্কৰ তলৰ কোনটো প্ৰক্ৰিয়াৰ অংশ? অপশ্যন এ দিলে পৰিপুষ্টি, বি শ্বসন, চি ৰেচন, ডি পৰিবহণ। তোমালোকে লক্ষ্য কৰিলে ইয়াত দেখা পাবা যে পৰিপুষ্টি, শ্বসন, ৰেচন আৰু পৰিবহণ এই গোটেইকেইটা আমাৰ কি হয়, জীৱন প্ৰক্ৰিয়াৰ একোটা অংশ হয়। পৰিপুষ্টি, জীৱন প্ৰক্ৰিয়া এটা চলি থাকিবলৈ হ'লে আমাৰ পৰিপুষ্টি লাগিবই। লগতে শ্বসন আমাৰ অপৰিহাৰ্য, ৰেচনো আমাৰ অপৰিহাৰ্য, লগতে পৰিবহণো আমাৰ অপৰিহাৰ্য বা অলাগতিয়াল, লাগিবই আমাৰ লাগতিয়াল বস্তু এইবিলাক। আৰু সেইসমূহকে আমাৰ জীৱন প্ৰক্ৰিয়া বুলি কোৱা হৈছিলে। এতিয়া আমাৰ মানুহৰ বৃক্কৰ তলৰ কোনটো প্ৰক্ৰিয়াৰ অংশ? বৃক্কটো হ'ব আমাৰ ৰেচন প্ৰক্ৰিয়াৰ অংশ। কাৰণ বৃক্কই কি কৰে, আমাৰ ৰেচন প্ৰক্ৰিয়াত আমাৰ প্ৰধান ভূমিকা হিচাপে কাৰ্য কৰে। আৰু ৰেচন তন্ত্ৰৰ প্ৰধান অংশটোৱে হ'ল আমাৰ বৃক্ক। গতিকে বৃক্ক হ'ল আমাৰ ৰেচন প্ৰক্ৰিয়াৰ এটা অংশ। কুৱেশ্যন 7, পাকস্থলীত থকা এচিডবিধৰ নাম হ'ল অপশ্যন এ হাইড্ৰক্লৰিক, বি নাইট্ৰিক, চি এ আৰু বি দুয়োটা, ডি এটাও নহয়। এতিয়া পাকস্থলীত এবিধ এচিড থাকে। মই আগতে কৈছিলোঁ যে পাকস্থলীত আমাৰ এবিধ এচিড থাকে। এচিডটোৰ নাম আমাৰ চিনাক্ত কৰিব দিছে। পাকস্থলীত কিছুমান পাকস্থলীয়ে কি কৰে, আমাৰ খাদ্যবস্তু আমাৰ হজম কৰিবলৈ কিছুমান পাচক ৰস নিঃসৰণ কৰে। সেই পাচক ৰসসমূহৰ ভিতৰত আমাৰ এবিধ উপাদান হ'ল আমাৰ হাইড্ৰক্লৰিক এচিড। গতিকে ইয়াত আমাৰ শুদ্ধ এনচাৰ কোনটো হ'ব, আমাৰ হাইড্ৰক্লৰিক এচিড। অৰ্থাৎ পাকস্থলীত কোনটো এচিড থাকে? শুদ্ধ এনচাৰ হ'ব আমাৰ অপশ্যন এ HCl হাইড্ৰক্লৰিক এচিড। কুৱেশ্যন 8, খাদ্যৰ প্ৰটিন অংশ প্ৰথমে পাচন নলীৰ ক'ত পাচন হয়? খাদ্যৰ প্ৰটিন অংশ প্ৰথমে পাচন নলীৰ ক'ত পাচন হয়? অপশ্যন এ দিলে ক্ষুদ্ৰান্ত, বি বৃহদান্ত্ৰ, চি পাকস্থলী, ডি পায়ু। ইয়াত আমাৰ কি ক'লে যে খাদ্যৰ প্ৰটিন অংশ আমাৰ ক'ত খাদ্যৰ প্ৰটিন অংশ প্ৰথমে পাচন নলীৰ ক'ত পাচন হয়? ক'ত পাচন হ'ব? আমাৰ ক্ষুদ্ৰান্তত পাচন হয়। কাৰণ ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু সৰু গ্ৰন্থিবোৰ আমাৰ কি কৰে, আন্তৰিক ৰস নিঃসৰণ কৰে। ইয়াত থকা উৎসেচকে অৱশিষ্ট প্ৰটিন অংশক আমাৰ সৰল এমিনো এচিডলৈ আৰু শৰ্কৰাসমূহ গ্লুকোজলৈ, চৰ্বিসমূহক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰে। অৰ্থাৎ খাদ্যৰ প্ৰটিন অংশ আমাৰ কোনটো অংশত আমাৰ প্ৰথমে পাচন হয়? খাদ্যনলীৰ ক্ষুদ্ৰান্ত অংশত আমাৰ খাদ্যৰ প্ৰটিন অংশসমূহ পাচন হয়। ইয়াত আমাৰ প্ৰশ্ন সুধিলে প্ৰটিন অংশ, যদি আমাৰ চৰ্বি আহে ইয়াত শুদ্ধ এনচাৰ হ'ব আমাৰ ক্ষুদ্ৰান্তই। অৰ্থাৎ পাকস্থলীয়ে আমাৰ পাকস্থলীৰ বেৰত থকা গ্ৰন্থিবোৰে
কিছুমান আন্তৰিক ৰস নিঃসৰণ কৰে আৰু ইয়াত থকা উৎসেচকসমূহে সেই আন্তৰিক ৰসসমূহত কিছুমান উৎসেচক ৰস নিঃসৰণ কৰে, লগতে পাকস্থলীত কিছুমান আমাৰ উৎসেচক থাকে। সেই উৎসেচকসমূহে অৱশিষ্ট প্ৰটিন অংশক আমাৰ সৰল এমিনো এচিডলৈ পৰিৱৰ্তন কৰে। এইটো আমাৰ 1 নম্বৰীয়া প্ৰশ্ন সুধিব পাৰে যে পাকস্থলীত থকা প্ৰটিন ক্ষুদ্ৰান্তত থকা প্ৰটিনসমূহক আমাৰ কিহলৈ ৰূপান্তৰিত হয়, যে এমিনো এচিডলৈ ৰূপান্তৰ কৰে, আৰু শৰ্কৰাসমূহক আমাৰ গ্লুকোজলৈ ৰূপান্তৰ কৰে, চৰ্বিসমূহক ফেটি এচিডলৈ ৰূপান্তৰ কৰে বা আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰে। কুৱেশ্যন 9ত সুধিলে এতিয়া যে আমি খোৱা খাদ্যৰ কোনটো অংশ লালতীয়া সৰল অৱস্থালৈ নিয়ে? অপশ্যন এ দিলে প্ৰটিন, বি চৰ্বি, চি শ্বেতসাৰ, ডি খনিজ পদাৰ্থ। অৰ্থাৎ আমি যে খাদ্যবস্তু খাওঁ, আমি এই খোৱা খাদ্যবস্তুসমূহ আমাৰ মুখত থকা লালতীয়া সৰল অৱস্থালৈ কোনখিনিক নিয়ে? খাদ্যবস্তুত থকাসমূহ আমাৰ যিসমূহ শ্বেতসাৰ থাকে বা কাৰ্বহাইড্ৰেট থাকে, সেই কাৰ্বহাইড্ৰেটসমূহ আমাৰ মুখত থকা লালতীয়া সৰল অৱস্থালৈ ৰূপান্তৰ কৰে। গতিকে আমাৰ ইয়াত শুদ্ধ এনচাৰ হ'ব আমাৰ অপশ্যন চি হ'ব আমাৰ শুদ্ধ এনচাৰ, শ্বেতসাৰ। কাৰণ আমি খোৱা খাদ্যসমূহ লালতীয়া কি কৰে, আমাৰ লালতীয়া আমাৰ শ্বেতসাৰসমূহক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে। কুৱেশ্যন 10, দেহৰ মল ত্যাগ কাৰ্যক কিহে নিয়ন্ত্ৰণ কৰে? যে আমাৰ দেহসমূহত, আমাৰ শৰীৰত কিছুমান অলাগতিয়াল পদাৰ্থ জমা হয়। সেই অলাগতিয়াল পদাৰ্থসমূহ আমাৰ দেহৰ পৰা বা শৰীৰৰ পৰা ওলাই দিয়াটো আমাৰ বাবে অতি অপৰিহাৰ্য। এই যে আমাৰ দেহৰ পৰা বা শৰীৰৰ পৰা যিসমূহ অলাগতিয়াল পদাৰ্থ আমি ৰেচন প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই দিওঁ, কি এটা পেশী আছে, সেই পেশীয়ে আমাৰ সেই কাৰ্যটো সম্পন্ন কৰে, যি পেশীটোৰ নাম হ'ল আমাৰ স্ফিংটাৰ পেশী। গতিকে ইয়াত আমাৰ অপশ্যন এ দিলে যকৃত, বি অগ্নাশয়, চি স্ফিংটাৰ পেশী আৰু ডি দিলে ট্ৰিপচিন। গতিকে শুদ্ধ এনচাৰ কোনটো হ'ব আমাৰ? অপশ্যন চি হ'ব আমাৰ শুদ্ধ এনচাৰ, স্ফিংটাৰ পেশী। স্ফিংটাৰ পেশীয়ে আমাৰ দেহৰ মলত্যাগ কাৰ্যক নিয়ন্ত্ৰণ কৰে। ই আমাৰ মলত্যাগ যি আমাৰ ৰেচন প্ৰক্ৰিয়া আছে, সেই ৰেচন প্ৰক্ৰিয়াটোত ই ভূমিকা গ্ৰহণ কৰে, যে আমাৰ ৰেচন প্ৰক্ৰিয়াটো কি কৰিব? নিয়ন্ত্ৰণ কৰিব। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। গতিকে ভিডিঅ'টোত আজি ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিল, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিবা, লগতে কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'বিলাক তোমালোকে অতি সোনকালে পাব পাৰা। ধন্যবাদ।